এতিয়া আমি স্পেচিয়েল ডেৰ কাৰণে মানে প্ৰিপাৰেশ্যন কৰিছোঁ স্পেচিয়েল ডে আছে বুলিকে সেইটো আপোনালোকে গম পাব বাৰু মানে ব্লগটো লাষ্টলৈকে চালে Hello everyone, good morning, welcome to Bunu's vlog. Aji night duty hekol finally aru aji Sunday special to gahori mangkho থাকিবই তাপা আজি আৰু কিবা এটা স্পেশাল আছে লাহে লাহে আপোনালোকে গম পাই থাকিব ফুল ভিডিও চাব আৰু এতিয়া মানে প্ৰিপাৰেচনো চলিছে স্পেশাল ডে কাৰণে স্পেশাল ডে কি হয় লাহেকে গম পাব গোটে ব্লগটো চাব আৰু আপোনালোকক সব দেখাই গৈ থাকিম আমি কি প্ৰিপাৰেচন কৰিছো গাহৰি মাংস আনিছো আৰু কেনেকে কি প্ৰিপাৰেচন কৰিছো কেনেকে কি কৰিম ক'ত ডেকৰেট কি কৰিম এবোৰ সব আপোনালোকক আজি দিনটো স্পেশাল ডেটো দেখাই যাম ওকে আপোনালোকে আমাৰ লগত stay tuned with us আমাৰ আজি স্পেশাল দিনৰ প্ৰিপাৰেচন চলি আছে এয়া সোনাটো সোনাৰে বেছি স্পেশাল আৰু দেখাই দে নেল পলিশ লগাই আছে আৰু তাপা ইফালে গাহৰি মাংস চলি আছে বুলে বনাই আছো আৰু বিলাহী চাটনি এবারে আৰু তাপা আজি স্পেশাল দিনৰ আয়োজন চলি আছে আৰু আপোনালোকক দেখাই যাম আমি কি আৰু ডেকোৰেশন কৰিম দে হাই আমি গৈ আছো অলপ প্ৰিপাৰেচন কৰিবলৈ আছে বুলি কৈছিল যে এয়া সোনা হাতত আছে স্পেশাল ডেটো লাহেকে কম বাৰু কি স্পেশাল ডে হয় এয়া বা বলক আমি গৈ আছো আপোনালোকক তাতে লগ পাম বুজাই এতিয়া আমি স্পেচিয়েল ডেৰ কাৰণে মানে প্ৰিপাৰেশ্যন কৰিছোঁ ৰিমিয়া যিটো কৈছিলে যে স্পেচিয়েল ডে আছে বুলিকে সেইটো আপোনালোকে গম পাব বাৰু মানে ব্লগটো লাষ্টলৈকে চালে এতিয়া ইয়াত প্ৰিপাৰেশ্যন চলি আছে এয়া ৰিমি সজাই আছে তাৰপিছত বা বেলুন ফুলাই আছে আৰু মই এইকেইটা ৰখি আছো অলপ আধা আধিটো হৈছে আৰু মানে সজাই ৰুমটো বাকিখিনি সজাই লওঁ তাৰপিছত চাব আপোনালোকে ফাইনালি আমাৰ ডেকোৰেশন হল এটো সেলিব্রেশন কি সেলিব্রেশন গম পালে আৰু সোনাইয়া ফাইনালি ডেকোৰেশন হৈছে এতিয়া আমি খানা আনিবলৈ যাব লাগিব নিজে বনাইছো এব পেক কৰি আনিব লাগিব আহিব যে মানুহ এটো খুৱাব মানে বহুত কিটাই সমাজি সেলিব্রেশনত সো লগ পাই আছো আপোনালোকক হাই এই আমি ৰুম আহি পালো মোৰ অৱস্থা বেয়া হৈ গল আৰু এয়া প্ৰিপাৰেচন চলি আছে খোৱা বস্তুবোৰ আৰু ইমান বেয়া লাগিছে গাহৰি মাংস পেকিং হল বা ভাত পেকিং কৰি আছে আৰু আমাৰ চাটনিও পেকিং হৈ গল দেখাইছো ৰবা আপোনালোক এবা পুৰা ব্যস্ত আৰু পেকিঙত বলক গৈ থাকো হাই যাৰ বাৰ্থডে আছিলে বাৰ্থডে মানুহ আহিলে এটা সেলিব্ৰেট কৰিম তাপা আপোনালোকে চাই থাকক আৰু ফাইনালি আমাৰ বাৰ্থডে বয় আহিলে আৰু তাপা কি হাই দেখি নিয়ে এইফালে পৰা 62 দেখাইছে দেই বয়সটো হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়াৰ সান্তু হ্যাপি বাৰ্থডে টু ইউ এক গুম্বল আনছো মাল খালো হ'ব
স্পেচিয়েল ডে দেখিলে গাহৰি মাংস স্পেচিয়েল হ'ল আৰু ডেক'ৰেশ্যন সেইপা চব দেখিলে আৰু স্পেচিয়েল ডে কাৰ কাৰণে আছিলে গম পালেই চানটোৰ কাৰণে চানটোৰ বাৰ্থডে আছিলে তো চানটোক ছাৰপ্ৰাইজ দিয়া কথা আছিলে তো দিলে ছাৰপ্ৰাইজ কেনেকৈ ছাৰপ্ৰাইজ হ'ল আপোনালোকে দেখিলে জানিবা ভাল লাগিলে চাগে আপোনালোকক আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন আৰু চনা কিবা কবি নে কাইলৈ আমি এটা প্লেনিং কৰিছোঁ ৰেষ্টুৰেণ্টত যাবলৈ আমি খুচৰি বাচৰি পালোঁ যে ইয়াত বহুত ধুনীয়া ৰেষ্টুৰেণ্ট এটা আছে আপোনালোকে চাই থাকিব নামটো কৈ দিলোঁ ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে নেক্সট ব্লগত চাই থাকিব ৰেষ্টুৰেণ্ট গোটেই A to Z আপোনালোকক দেখাই যাম এতিয়া আপোনালোকৰ ৰেষ্ট কৰক আমিও ৰেষ্ট কৰিম বাই গুড নাইট